নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন অসমীয়া নতুন বছৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। গতিকে আজি মই লৈ আহিছোঁ 2022 আৰু 23 অসমীয়া কেলেণ্ডাৰ। গতিকে আপোনালোকে এবাৰ চাই লওক, ৰাশিটো চাই ল'ব পাৰে। মেঘ ৰাশি আছে, বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা, তুলা, বৃষা, ধনু, মকৰ, কুম্ভ, মীন। গতিকে কোনটো ৰাশি আয় কিমান, ব্যয় কিমান, স্থিতি কিমান আপোনালোকে ধুনীয়াকৈ চাই লওক। যদি মই কৈ দিলে বেছিকৈ দীঘলৈ যাব ভিডিঅ'টো, চ' আপোনালোকে নিজেই স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে। আৰু বৰ্ষ চক্ৰ গণনাটো আপোনালোকে এবাৰ চাই লওক। যাৰ নাম্বাৰ 24, 25, 26 তেওঁলোকৰ হ'ল ফল সুখ পৰ্বতে 27, 1, 2, যাৰ বৰ্ষ চক্ৰ নাম্বাৰ তাৰ ধনাক্ৰম, তাৰপিছত 3, 4, 5 দাৰিদ্ৰ, তাৰপিছত 6, 7, 8 আসন। আপোনালোকে চাই লওক ভিডিঅ'টো। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। গতিকে আপোনালোকে ৰসাতল আছে এবাৰ 12, 13, 14টো হ'ল ৰসাতল ইয়াত দিয়া আছে যে বৰ্ষ চক্ৰৰ বাবে চক্ৰত ছাতি দিব লাগিব, সমুদ্ৰত শস্য দিব লাগিব, গগনত ৰূপ, সোণ, হালধীয়া বস্ত্ৰ আৰু ট্ৰাম। ৰসাতলত যাৰ মৰণ আছে, ৰসাতল আছে মানে আপোনাৰ গতিকে ৰসাতলটো আপোনালোকে চাই লওক, তাতে দিয়া আছে।